আমাৰ দেওবাৰ ক্লাছত মাজে মাজে কিছুমান এনেকুৱা ধৰণৰ কাম শিকোৱা হয় যিবোৰ কামৰ পৰা ডাঙৰ হ'লে এটা উপাৰ্জনৰ ৰাস্তা বিচাৰি উলিয়াব পাৰে, যাতে এটা স্কিল তেওঁলোকৰ ছেট হয়, যিটো দক্ষতাৰ পৰা তেওঁলোকে ডাঙৰ হ'লে ইনকমৰ উপাৰ্জনৰ ৰাস্তা এটা নিজেই বাছি ল'ব পাৰে। সেইকাৰণে আজি ক্লাছত কিছুমান বস্তু তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ দিয়া হয় আৰু লগতে অকণমান প্ৰেক্টিকেল নিজে এটা হাতে কামে কৰি দেখুৱাব পৰাকৈ এটা সুবিধা প্ৰদান কৰা হয়। প্ৰথমবাৰৰ বাবে কিছুমান প্লাষ্টিকৰ টুলছৰ দ্বাৰা তেওঁলোকক বস্তুবিলাকৰ চিনাক্তকৰণ আৰু ব্যৱহাৰৰ কথা বুজাই দিয়া হ'ল, যাতে তেওঁলোকে লোহাৰৰ বস্তুবিলাক চুলে তেওঁলোকে দুখ নাপায় আৰু কামবিলাক কৰিবলৈ সহজ হয়। সেইকাৰণে প্লাষ্টিকৰ কিছুমান টুলছৰ দ্বাৰা তেওঁলোকক কাম কৰিবলৈ দিয়া হয়। প্ৰথম পুৰণি দিনৰে পৰা এটা কথা প্ৰচলন হৈ আহিছিলে, হয়তো সেই কথা আপোনালোকেও শুনিছিলে, ময়ো শুনিছোঁ, যে হাতৰ বিদ্যা থাকিলে মৰণ নাই। তেনেকুৱা ধৰণৰ কথাৰ পৰাই গৈ আমাৰ এই ছানডে ক্লাছটোত কিছুমান হাতৰ বিদ্যা বা স্কিল দক্ষতাৰ ওপৰত কাম কৰা হয়, যাতে তেওঁলোকে ডাঙৰ হৈ নিজৰ এই হাতৰ বিদ্যাৰ পৰা এটা উপাৰ্জনৰ পথ বাছি ল'ব পাৰে। আপোনালোকৰ যদি কোনোবাই ভাবিছে আপোনালোকৰ ল'ৰা ছোৱালী বা ওচৰে পাঁজৰে যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে নামভৰ্তি কৰোৱাম বুলি, তেন্তে এই ভিডিঅ'টোৰ শেষতে এখন বেনাৰ আহিব, বেনাৰখনতে মোৰ ফোন নম্বৰ আছে, ফোন নম্বৰৰ লগত যোগাযোগ কৰিব আৰু সবিশেষ ধুনীয়াকৈ আপোনালোকে সোধ পোছ কৰি জানি ল'ব পাৰিব। আৰু আমাৰ ইয়াত আছে আৰ্ট এণ্ড ক্ৰাফ্ট, এবেকাছ আৰু ইন'ভেশ্যন ক্লাছ। তাকে আপোনালোকে যদি ভাবিছে তেন্তে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। জয় আই অসম। লাহেকৈ